একদম বহুত বেলেগ হৈ যায় থাৰ্ড এম্পায়াৰ কিয় হ'ল অলপ পিছত গম পাব আৰু গানটো মই বুজাই বুজাই গাম অলপ হা এটা মাইক্ৰফোন দিব আমি ভৱেশ আৰু মই গাম মই কিন্তু অলপ বেলেগকৈ গাম দেই ভৱেশ ভাৰত বনাম পাকিস্তান আজি নতুন গান অলপ বুজাই বুজাই গাম খেল মজা ক্ৰিকেটৰ ভাৰত আৰু পাকিস্তানৰ যেতিয়া ক্ৰিকেট খেল হয় বৰ মজা লাগে চবে ভাল হয় না হৃদয় বনাম মিলন খেল মজা ফাইনেল মানে কি গম পাইছে এইটো সেই ফাইনেল নহয় এইটো মানে বিয়াৰ ফাইনেল আৰু ছোৱালীজনীৰ নাম কৰিব হয় ছোৱালীজনীৰ নাম কৰিম ছোৱালীজনীৰ নাম মইনা কথা দিলে তোমাৰ ঘৰৰ মানুহে যদি কথা দিয়ে তোমাৰ ঘৰৰ মানুহে ইমান ঠাণ্ডা হৈ আছে সেইকাৰণে ভাল লাগিছে কথা দিলে তোমাৰ ঘৰৰ মানুহে হবে ছোৱালীজনীৰ নাম কি মইনা ছোৱালীজনীৰ নাম ক'বনে মইনা আৰু যদি ঘৰৰ মানুহে কথা দিয়ে কি হ'ব 5 তাৰিখ হ'ব বিয়া বহাগ একেলগে সকলো ভাল লাগিব আচলতে মই ক্ৰিকেট ইমান ভাল নাপাওঁ কিন্তু গানটোৰ এই ভোজৰ কাজে মই গান লগাই আছে মই ফুটবল ভাল পাওঁ আজি গম পাইছে না আমাৰ ফুটবল খেলি আছে এক গল দি আহিছে বেষ্ট প্লেয়াৰ আছে ওই আম্পায়ার মই ক্ৰিকেট ও জানা তোমার হৃদয় আর ওসি হচ্ছে ও কথা দিলা অন্তর কথা দিছে তুমি এতিয়াও কি আছে তেতিয়া কি লাগে ভয় কথা দিও কথা দিয়াৰ পিছত ভয় লাগে কিয় জানে কথা দেম মায়াৰ চকু পৰিলে ও আমাৰ ভবে চকু পৰিলে ও মইনা ভৱিষ্যতে চকু পৰি কি হ'ব বঢ়িয়া লাগিব মোৰ মস্ত বনে যাব ও ভাবিব খেল আমাৰ মনৰ বুঝি পাইছে ও তেরে না তেরে না Oh
কি কৈছে এবাৰ লাষ্টত কৈছে ও তুমি মোৰ মহৰ কিমান নম্বৰ মই ক্ৰিকেট যিমান ভাল পাওঁ ও ক্ৰিকেটৰ দৰে ভাৰত ও ৰাখিছো মৰম হৃদয়ত ও নহবাদে তুমি আনৰ আৰু মই মানা কৰিছো ও তোমার নামে মরি থাকিলে তোমার নামে কি করি মরি থাকি আমার মরি থাকিলে কি হবো মরি থাকিলে এখন ও বেলে বেলে অনুষ্ঠান কি বলি বাজায় ও মরি থাকিলে বলে ভোজভাত খাবো মই মরি থাকিলে কি হবো জানে নমরু এদিকে মই কই লাগো কিন্তু সেইটা মরিলে কি হবো ও তোমার নামে মরি থাকিবে